বন্ধুসকল মই আজি আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' তৈয়াৰ কৰি আনিছোঁ যি ভিডিঅ'টো আপোনালোকক কিছু লোকৰ ক্ষেত্ৰতহে এনেকুৱা ধৰণৰ সমস্যা হৈ থাকে এই সমস্যাটো সমাধান কৰিবৰ বাবে মই এই ভিডিঅ'টো তৈয়াৰ কৰি আনিছোঁ ৰেডি কৰি আনিছোঁ গতিকে মই আগতে কৈছিলোঁ মোৰ চেনেল ইনফৰমেশ্যন লিংকৰ জৰিয়তে মই খুব সোনকালে এনেকুৱা এটা ভিডিঅ' বনাওঁ যাৰ লগত যাদু তন্ত্ৰ মন্ত্ৰৰ দৰে কিছুমান জঘন্য ঘটনা ঘটি আছে আৰু তাৰ পৰা আপোনালোকে কিদৰে মুক্তি পাব চাই থাকক আৰু মোৰ চেনেল ইনফৰমেশ্যন লিংক অসমীয়াতে খবৰ সাবস্ক্ৰাইব কৰিব আৰু কিবা যদি সুধিবলগীয়া থাকে নিশ্চয়কৈ কমেণ্ট কৰক আৰু আপোনজনলৈ শ্বেয়াৰ কৰক যিদৰে আমি ভগৱানক বিশ্বাস কৰোঁ ঠিক সেইদৰে আমি ভূত প্ৰেত যাদু তন্ত্ৰ মন্ত্ৰকো বিশ্বাস কৰিব লগা হয় কাৰণ বহুতেই লাগিলে ইয়াক অন্ধবিশ্বাস বুলি কওক কিন্তু যাৰ লগত এনেকুৱা ঘটি আছে সেই ভুক্তভোগীসকলেহে গম পায় যে তেওঁলোক কিমান যন্ত্ৰণাত আছে গতিকে মই আজি সৰু কিছুমান মহা উপায় আনি দিছোঁ যি উপায় আপোনালোকে কোনোবা সন্ন্যাসীৰ ওচৰত যাব নালাগে ঘৰতে কম খৰচতে কৰিব পাৰিব আৰু নিজেই কৰিব পাৰিব আৰু নিজৰ দুখ যন্ত্ৰণাৰ পৰা সদায় কাৰণে নিজকে মুক্ত দিব পাৰিব উপায়টো মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ প্ৰথম উপায়টো হৈছে নেমুৰ দ্বাৰা কৰিব লাগিব প্ৰথম উপায়টোত আপুনি নেমু এটা ল'ব লৈ পেলাই যিকোনো এটা চাৰিআলিত যাব নেমুটো চাৰিফাল কৰি পেলাই মানে 4 টুকুৰা কৰি ল'ব ধুনীয়াকৈ আৰু নেমুটো খালি মন কৰিব যে সতেজ হ'ব লাগিব কোনো দাগ চাগ নথকা হ'ব লাগিব 4 টুকুৰা কৰি আপুনি চাৰিআলি এটাত গৈ পেলাই চাৰিওফালে 4ডোখৰ আৰু পেলাই দিব আৰু আপোনাৰ নিজৰ যিজন ভগৱানক আপুনি পূজা কৰে ভগৱানক মানে তেওঁৰ নাম লৈ চাৰিওফালে 4ডোখৰ আপুনি নিজৰ গাত 3বাৰ ঘূৰাই পেলাই মূৰৰ ওপৰত 3বাৰ ঘূৰাই পেলাই চাৰিওফালে মাৰি আপুনি দলিয়াই পেলাই ঘৰলৈ উভতি আহক আৰু উভতি আহোঁতে পিছলৈ ঘূৰি নাচাব আৰু ঘৰত আহি সোমোৱাৰ সময়ত আপুনি ভালকৈ হাত ভৰি ধুইহে ঘৰৰ ভিতৰত সোমাব খুব সোনকালে এবিধি কৰাৰ পৰা আপুনি নিজকে সেই যি এটা অসুবিধা পাই আছে তাৰ পৰা মুক্ত পোৱা এটা মহা টোটকা হয় এইটো বহুত ভাল পাব আৰাম পাব সদায় হাঁহিমুখীয়া পৰিৱেশত থকা মানুহ যেতিয়া এটা হতাশাত ভুগি থাকে আজিকালি সাধাৰণতে সকলোৰে মুখত শুনা যায় যে সি এই মানুহজনক বশ কৰা হ'ল হত্যা কৰা হ'ল বশ কৰি তেওঁ নিজে আত্মহত্যা কৰিলে তেওঁ পগলাৰ নিচিনা বহু দিনৰ পৰা আছিলে এনেকুৱা আমি শুনি থাকোঁ গতিকে এইবিলাকৰ পৰা উপায় পাবলৈ মই আপোনালোকক উপায়খিনি দিছোঁ যে মুক্তি পাবৰ কাৰণে হনুমান চালিচা পাঠ কৰিব হনুমানে সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰে গতিকে হনুমান চালিচা পাঠ কৰাটো খুব ভাল ভগৱান হনুমানে তেওঁ ভূত প্ৰেত আদিৰ পৰা আমাক ৰক্ষা কৰে আৰু সকলো যন্ত্ৰণাৰ পৰা মুক্তি দি আমাক সম্পূৰ্ণ সুস্থ কৰি তোলে হনুমানৰ মন্দিৰত গৈ পেলাই ভগৱান হনুমানৰ মন্দিৰত গৈ পেলাই আপুনি তেওঁৰ চৰণত তেল আৰু সেন্দুৰ দান কৰক আৰু লগতে তেওঁৰ চৰণৰ সেন্দুৰ অলপ আনি পেলাই সেই ভুক্তভোগীজনৰ ফুট দিয়ক খুব সোনকালে এনেকুৱা বিপদৰ পৰা আপুনি মুক্ত পাব নহৰুৰ কথা কওঁ মই আজি নহৰু এনেকুৱা এবিধ বস্তু যাক সাধাৰণতে আমি দেখা যায় কিছুমান পৰিয়ালত সৰু ল'ৰা ছোৱালীক নহৰুৰ মালা পিন্ধাই থয় এই নহৰুৰ দ্বাৰা আপুনি আপোনাৰ ঘৰত যদি বা আপোনাৰ লগত যদি এনেকুৱা কিবা ঘটনা ঘটি আছে কালা যাদু তন্ত্ৰ মন্ত্ৰ বশ হৈ আছে আপুনি তেতিয়াহ'লে খুব সোনকালে মুক্তি পাব 9টা আপুনি বা 7টা নহৰু ল'ব সতেজ নহৰু ল'ব এফুটাকৈ ধুনীয়াকৈ বাকলি গুচাই কলা ৰছী এডালত নহৰুকেইটা পিন্ধক খুচি পেলাই মালা বনাই পিন্ধক আৰু যেতিয়া নহৰুকেইটা শুকোৱা দেখিব পুনৰ সেইকেইটা সলাই পেলাই আকৌ নহৰু পিন্ধিব যি আপোনাৰ লগত বশীকৰণ হৈ আছে সেই বশীকৰণৰ পৰা আপুনি মুক্ত পাব কপোৰ জ্বলাওক কপোৰ আমি সকলোৱে চিনি পাওঁ যিকোনো পূজাস্থল দোকানত পাব আপুনি কপোৰ তেজপাতৰ লগত মিলাই পেলাই গোটেই ঘৰত বা সেই ৰুমটোত যিজন ব্যক্তি থাকে সেই তেওঁৰ ওচৰত সেই ৰুমটোত আপুনি কপোৰ তেজপাত আৰু পাৰিলে লং এটাও দি পেলাই সেই ৰুমটোত ঘূৰক দেখিব তেওঁ লাহে লাহে মানসিকভাৱে সবল হৈ উঠিছে গায়ত্ৰী মন্ত্ৰ জপ কৰক যদি গায়ত্ৰী মন্ত্ৰ আপুনি নিজে গাব নোৱাৰে ইউটিউবৰ পৰা শুনিলেও হ'ব খুব ইজি মন্ত্ৰ হয় নিজে ভালদৰে মুখস্থ কৰি যদি সেই ৰোগীজনে গাব নোৱাৰে তেতিয়াহ'লে আপুনি হ'লেও ওচৰতে বহি পেলাই গাই থাকিব গায়ত্ৰী মন্ত্ৰৰ ফলত আমি সকলো ধৰণৰ এনেকুৱা আমাক যি তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা যাদু কৰি আমাক বশ কৰি থোৱা হৈছে সেয়াৰ পৰা মুক্ত পোৱা দেখা যায় আপুনি আৰু এটা কাম কৰিব ইয়াৰ পৰা ওচৰতে নতুন আৰু এটা উপায় দিছোঁ মই মা কালীৰ চৰণত কালী মন্দিৰলৈ গৈ পেলাই মা কালীৰ চৰণত 7
10 গোলাপ ফুল দান দিব তাৰে এপাহ ঘৰলৈ আনি সেই মানুহজনক গংগা জলেদি সেই গোলাপ ফুল পা ভালকৈ তেওঁৰ মূৰৰ গাত ছটিয়াব গংগা জল ছটিয়াই দিব তেওঁ যি দুখ যন্ত্ৰণাত ভুগি আছে তেওঁৰ লগত যি বিপদ হৈ আছে সেই বিপদৰ পৰা খুব সোনকালে মুক্ত পাব আৰু তেওঁ হাঁহি ফূৰ্তিৰে জীৱনটো কটাব পাৰিব নিৰাশা ভাৱ তেওঁৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব সৰু সৰু টিপছকেইটা আপোনালোকে খুব ভালদৰে ফ'ল' কৰক বন্ধুসকল লগত সঁচাকৈ এনেকুৱা কিবা ঘটনা ঘটিছে নেকি যে তেওঁক কোনোবাই বশ কৰিছে নেকি তন্ত্ৰমন্ত্ৰ কৰিছে নেকি কালা যাদু কৰিছে নেকি তেওঁক কোনোবাই বিপদ ঘটাইছে নেকি এই কথাখিনি জানিবৰ বাবে মই এটা নতুন বেলেগ ধৰণৰ ভিডিঅ' বনাম কিদৰে গম পাব যে সঁচাকৈ আপোনালোকৰ এনেকুৱা হৈছে গতিকে সেইটো ভিডিঅ' চাব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মই তাৰ দ্বাৰা জনাম যে আপোনালোকে কিদৰে নিজকে ইয়াৰ পৰা মুক্ত পাব বা সঁচাকৈ আপোনালোকৰ ঘটনা এনেকুৱা ঘটিছে আৰু শেষত মই এটা উপায় দিছোঁ যে আপোনাক যদি কোনোবা শত্ৰুক জ্ঞান কৰা মানুহ আছে লোক আছে সেই ব্যক্তিৰ ওপৰত আপোনাৰ ডাউট আছে যে এজনে মোক বিপদ ঘটাব পাৰে তেনে লোকে আপোনাক যদি খপককৈ আনি মিঠাই খাবলৈ দিয়ে তেনেকুৱা লোকৰ পৰা সাধাৰণতে মিঠাই নাখাব আপুনি যদিও উপায়বিহীন যে তেওঁ আপোনাক জোৰকৈ খাবলৈ দিছে তেতিয়াহ'লে আপুনি এটুকুৰা প্ৰথমতে তাৰ পৰা ভাঙি সেই লোকজনক খাবলৈ দিব যদি দেখে যে তেওঁ খাবলৈ অস্বীকাৰ কৰিছে তেওঁ মানা কৰিছে আঁতৰি গৈছে বা তেওঁ কোনো পধ্যেই নাখায় তেতিয়াহ'লে আপুনি সেই মিঠাইডোখৰ খোৱাৰ পৰা আঁতৰি থাকিব সেইডোখৰ যেনে তেনে পেলাই দিব তেওঁৰ যি অসৎ অভিপ্ৰায় আছে যি উদ্দেশ্য আছে সেইটো অসফল কৰিবৰ কাৰণে আপুনি চেষ্টা কৰিব আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ কৈছোঁ লাইক কৰিব আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু নিশ্চয় আপোনাৰ আপোনজনলৈ শ্বেয়াৰ কৰক যদি তেওঁ এনেকুৱা বিপদত ভুগি আছে